হেল্ল' এণ্ড গুড ইভিনিং সকলোকে। মই অমৃত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'। তো আজি বহুত দিনৰ মই এটা ভিডিঅ' দিব ওলাইছোঁ। তো ভিডিঅ'টো অলপমান বেলেগ হ'বলৈ গৈ আছে, যিহেতু আমাৰ তেজপুৰত আমি আছোঁ এতিয়া বাংকিয়াটা হলত। তো আজি এখন আমাৰ তেজপুৰৰে তেজপুৰৰে প্ৰডাকশ্যনৰ এখন চিনেমাৰ আজি ট্ৰেইলাৰ আউট হ'ব গৈ আছে। তো তালৈকে ইনভিটেশ্যন দিলে, তালৈকে আহিলোঁ। তো চিনেমাখনৰ নাম হৈ গ'ল অনুৰ। তো মই এতিয়া ভিতৰলৈকে যাম। তো ট্ৰেইলাৰ ৰিলিজটো মই গোটেইখিনি দেখাব চেষ্টা কৰিম, আৰু লগতে কোন ক'ত কেনেকৈ আহিছে সেইখিনি দেখাব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাবতো। তো এইফালে আমি আহি পাই গ'লোঁ ভিতৰ, ইফালে বহি আছোঁ, মোৰ লগত আছে ধূপদীপ। তো গোটেইখিনি দেখাব চেষ্টা কৰি আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ আন এগৰাকী। এনেকৈ বন্তি জ্বলাই আজি কাৰ্যসূচীটো আৰম্ভ কৰা হৈছে। এয়া আমাৰ শোণিতপুৰ জিলাৰ MLA ছাৰ। তেখেতে চিনেমাখনৰ বিষয়ে দুই এষাৰ নিজৰ মন্তব্য দিছে। আমাৰ শোণিতপুৰ জিলাৰ DC ছাৰ, তেখেতো আজি আমাৰ অনুষ্ঠানটোত উপস্থিত আছে, আৰু তেখেতেও দুই এষাৰ কথা চিনেমাখনৰ বিষয়ে কৈছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই গোটেইখিনি দেখাব চেষ্টা কৰি আছোঁ। অ'কে, তো অল ছেট। এতিয়া ট্ৰেইলাৰটো চাম, এতিয়া আপোনালোকেও চাই যাওক। একদম আউটষ্টেণ্ডিং এখন অসমীয়া চিনেমাৰ এনেকুৱা এটা ছাছপেন্স থকা, ইমান থ্ৰিল থকা এটা ট্ৰেইলাৰ মই অলপ চলপ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। তো গোটেই ট্ৰেইলাৰটো লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি থ'ম। তো আপোনালোকে গৈ তাত চাব আৰু জনাব কমেণ্ট বক্সত যে কেনেকুৱা হৈছে। আউটষ্টেণ্ডিং, মানে অসমীয়া চিনেমা এটা নেক্সট লেভেলত লৈ যোৱা হৈছে। আউটষ্টেণ্ডিং, বঢ়িয়া। সকলোৰে পৰিচিত, তেখেতে আমাৰ চিনেমাখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ অভিনয় কৰিছে। আমাৰ সকলোৰে মৰমৰ গৰিমা শইকীয়াৰ আমাৰ চিনেমাখনত আপোনালোকে চালে গম পাব কেনেকৈ তেওঁ কষ্টিউমৰ মাজেৰে চিনেমাখনৰ যিটো ভাৱাৰ্থ সেইটো কেনেদৰে তেওঁ প্ৰকাশ কৰিছে। আৰু এয়া তৰালী আৰু গৰিমাকটো পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই। তৰালী আমাৰ চিনেমাখনত সংগীতেৰে সজাইছে, আৰু উদয়নকো পৰিচয় কৰি দিয়াৰ হয়তো প্ৰয়োজন। এই কামটোৰ প্ৰতি যিমান নিষ্ঠাৰে কৰিলেও গোটেই মানুহকেইজন পায়। প্লিজ শ্বেয়াৰ কৰক, যিমান পাৰে শ্বেয়াৰ কৰাৰ লগে লগে আপুনি। নমস্কাৰ জনাইছোঁ সকলোলৈকে। আমাৰ বহু আকাংক্ষিত ট্ৰেইলাৰটো আজি মুক্তি লাভ কৰিলে, আৰু 6 বজাত ইতিমধ্যে ইউটিউবত আপোনালোকৰ সকলোৰে মাজলৈ গ'ল। আশা কৰোঁ আপোনালোকে ট্ৰেইলাৰটো ভাল পাইছে। আৰু তো ইতিমধ্যে আমি চিনেমাখনৰ ট্ৰেইলাৰটো চালোঁ, বহুত ভাল লাগিলে ময়ূৰ। আউটষ্টেণ্ডিং এণ্ড স্পেচিয়েল থেংকছ টু ইউ ময়ূৰ, আমাক ইনভাইট কৰাৰ কাৰণে। তো অলপ কাইণ্ডলি চিনেমাখনৰ বিষয়ে তুমি অলপ জনাবা নেকি? চিনেমাখন অনুৰাধা শৰ্মা পূজাৰীৰ তেখেতৰ গল্পৰ ওপৰত আধাৰিত হৈছে। 2021 চনৰ আগতে, মানে ক'ভিডৰ আগতে এইখন গল্প লোৱা হৈছিলে, আৰু মঞ্জুল বৰুৱাদেৱক আমাৰ ডাইৰেক্টৰ হয় তেখেতক দিয়া হৈছিলে। তাৰপিছত আমি প্লেনিং কৰিলোঁ 2020ৰ শেষৰ ফালে, অগষ্টৰ শেষৰ ফালে আমি কনফাৰ্মেশ্যনটো পালোঁ যে আমাৰ বলিউডৰ ওৱান অফ দ্য ফাইনেষ্ট এক্টৰ্ছ ৰজত কাপুৰে কৰিব তাৰ মুখ্য চৰিত্ৰটো। তো তাৰপিছত আৰম্ভ হ'ল জানুৱাৰী আৰু ফেব্ৰুৱাৰীত শ্বুটিং হৈছে গুৱাহাটীত। তাৰপিছত ইয়াতে বহুত ধুনীয়া মানে কাষ্ট আছে। উদয়ন দ্বাৰা, যোনে আমি চবে অজান্ত্ৰিকত দেখি থাকোঁ, উদয়ন দ্বাৰা আছে। তাৰপিছত গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ ৱাইফ, তেখেতে নিজে কষ্টিউম ডিজাইন কৰিছে। তৰালী শৰ্মা নিচিনা নেশ্যনেল এৱাৰ্ড উইনাৰে কৰিছে আমাৰ মিউজিক ডাইৰেকশ্যন। প্লাছ অমৃত প্ৰীতম আৰু দেৱজিৎ শৰ্মা, যোনে বাহুবলী বা ৰাৱণৰ নিচিনা মুভিত কাম কৰিছে, তেখেতে আমাৰ চাউণ্ড ডিজাইন কৰিছে। আৰু মোৰ মা ডক্টৰ জাহনাৰ বেগম, তেখেতে নিজে এইটো মুখ্য চৰিত্ৰ অনুপমা বৰুৱাৰ চৰিত্ৰটো কৰিছে। এটা বহুত বেলেগ ধৰণৰ কনচেপ্ট লৈ পেলাই অনুৰ আহি আছে 27 জানুৱাৰী 2023। চ' আশা কৰোঁ যে সকলোৱে থিয়েটাৰলৈ আহক আৰু নতুন হেৰিবিলাক চাওক।
যে অসমীয়া চিনেমা আৰু কিমান ওপৰত গৈছে আমি অসমীয়া চিনেমাক ছাপোৰ্ট কৰিব লাগে আৰু আমি সদায় কৰি যাম থেংক ইউ অমিতা তোমালোকে আহিলে আৰু ইমান ছাপোৰ্ট কৰাৰ কাৰণে থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ থেংক ইউ থেংক ইউ ইতিমধ্যে আমি ট্ৰেইলাৰটো চালোঁ লগতে প্ৰডাকশ্যন টীমৰ যি সদস্য ময়ূৰ আমি ময়ূৰৰ লগতো আলোচনা কৰিলোঁ অলপ চিনেমাখনৰ বিষয়ে নিজেও জানিলোঁ আপোনালোককো জনালোঁ আৰু অলপ ভিতৰত কিবা কিবি প্ৰগ্ৰেম চলি আছে তো চাওঁ এতিয়া সময়টো 7:30 বাজিছে একচুৱেলি মই ডাইৰেক্ট অফিচৰ পৰাই আহিছোঁ মই ফ্ৰেছো হোৱা নাই যেনেকৈ আছোঁ তেনেকৈ আহিছোঁ তো চাওঁ ইমান দূৰলৈকে প্ৰগ্ৰেমটো চলে অলপ চলপ আপোনালোকক আৰু দেখাব চেষ্টা কৰিম তো চিনেমাখন ৰিলিজ হ'ব 2023 27 জানুৱাৰী তো মই আশা কৰিলোঁ এনেকৈ আমাৰ যিবোৰ অসমীয়া চিনেমা হয় ছাপোৰ্ট কৰিবলৈ আৰু চিনেমাগৃহত চাবলৈ অ'কে তো ইতিমধ্যে মই গোটেইখিনি দেখাব আপোনালোকক চেষ্টা কৰিলোঁ তো এতিয়া আমাৰ আজিৰ প্ৰগ্ৰেমটো শেষ পৰ্যায়ে আহি পালেহি তো আৰু অলপ সৰু সুৰা কিবা কিবি কাৰ্যসূচী চলি আছে তো আপোনালোকে চাই লওক তো এতিয়া বেছি দেৰি নাই আৰু এইটোৱে অন্তিম পৰ্যায় আজি কাৰ্যসূচীৰ তো আপোনালোকে চাই থাকক এইফালে বান থিয়েটাৰ হলত চব প্ৰগ্ৰেম খতম হ'ল তো এতিয়া যাব ওলাইছোঁ ঘৰলৈ বুলি এইফালে মোৰ লগত আছিলে ধূপদীপ আপোনালোকে সকলোৱে এক চিনি পায় ই চাইকেল লৈ লাডাখ ৰাইড কৰি আহিছে এণ্ড হেডছ অফ টু ইউ আৰু ইয়াৰ লগত এটা ভিডিঅ' বনাম অতি সোনকালে অলপ টাইমৰ অসুবিধাৰ কাৰণে বনাব পৰা নাই তো এটা সোনকালে ইয়াৰ লগত ইয়াৰ যিটো ট্ৰিপ আছিলে লাডাখৰ গোটেইখিনি আমি কথা পাতিম তো ভিডিঅ'টো আজি ইয়াতে চেঞ্জ কৰোঁ এটা সৰু ভিডিঅ' আছিলে তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো অলপ মৰম দিব ধন্যবাদ জয় অসম